প্ৰিয় বন্ধুসকল, আজি এটা কবিতা পাঠ কৰিম। কবিতাটো অসমৰ এটা ডাঙৰ সমস্যাৰ ওপৰত। হয়তো আপোনালোকে বুজিব পাৰিছে মই কি ক'ব বিচাৰিছোঁ। অসমৰ বানপানী, প্ৰতি বছৰে হয় এই বানপানী, আৰু প্ৰতি বছৰে মানুহৰ ঘৰ, খেতি মাটি কি যে হেৰুৱাবলগীয়া হয়। তাৰ ওপৰতে মোৰ ভাতৃপ্ৰতিম শিৱসাগৰ এনৰিক্স সঞ্জীৱ ৰাজে এটা কবিতা লিখিছে, মোক পাঠ কৰিব দিছে। মই অলপ চেষ্টা কৰিম, আপোনালোকে শুনিব, কেনেকুৱা পাইছে জনাব। কবিতাৰ শিৰোনাম আইৰ অশ্ৰু। আইৰ বুকুত আজি বিষাদৰ কুমকুমনি, দুচকুত নিগৰিছে অশ্ৰু, হেঁপাহৰ সপোনবোৰো ভাগি পৰিছে। প্ৰকৃতিৰ বলীয়া বানে হ'ল আজি আইৰ শত্ৰু। গাইজনী দেখোন গোহালিতে আছিল, বলীয়া বানে নিলে তাকো গাই। ভঁৰালৰ ধানখিনি পানীত ডুবিল, আই হেৰাইছে মুখৰে হাই। ঘৰৰ ভিতৰতে দেখোন এককাল পানী, জুহালত নজ্বলে জুই, চকী পালেংবোৰো পানীত গ'ল ডুবি। এতিয়া আইনো ক'ত থাকিব শুই। খেতিৰ মাটি কেইডৰাও নদীত জাহ গ'ল, জীয়াই থকা আৰু প্ৰেৰণা নোহোৱা হ'ল। হেঁপাহৰ ঘৰখন মৰিহালি হ'ল, বিষাদৰো যে নাই লেখ। প্ৰতি বছৰে হয় এই অৱস্থা, ৰজাই নকৰিলে কি। পানীৰ মাজত আহি আইক ৰিলিফ দিবহি, এইখনৰ নাটক নহয় কি। খৰালিত বনাই মথাউৰি, পিছে সম্পূৰ্ণ নহয় কাম। কৰিম কৰিম বুলি আশা দি থাকোঁতে পুনৰ আহি পায়হি বান। আহিলে বান, হেৰালে ধান, অসমীয়া অসমীয়া বুলি চিঞৰি থাকোঁতে হেৰালে অসমীয়াৰ মান।